একদম কম সময়ৰ ভিতৰতে ইমান ধুনীয়া মেকআপ এটানো কিদৰে কৰিব পাৰি চাওঁ আহক। জোৰোণ আৰু বিয়া যিহেতু একেদিনাই আছিলে, গতিকে কইনা ঘৰত সাংঘাতিক ভিৰ। মৰম বোলা বস্তুটোৰ অনুভূতিটো সঁচাকে বহুত বেছি বেলেগ। আইতাগৰাকীৰ মৰম দেখিছেনে, ইমান ধুনীয়াকে কইনাগৰাকীক আশীৰ্বাদ কৰিছে। আৰু বিয়া ঘৰত কৈছো নহয়, ভিৰ মানে সাংঘাতিক ভিৰ। আজিৰ বিয়াখন আছিলে নগাঁৱৰ উৰিয়া গাঁৱত, আৰু এয়া হৈছে আজিৰ মৰম লগা কইনাগৰাকী। তেওঁ দেখিছেনে উইদাউট মেকআপ ইমান বেছি ধুনীয়া, আৰু মেকআপটো কৰাৰ পাছততো ক'বই নালাগে, মানে কিমান এটা লেভেলৰ ধুনীয়া লাগিছিল তেওঁৰ যিহেতু জোৰোণ বিয়া একেদিনাই আছিলে, গতিকে আমি ৰাতিপুৱা জোৰোণৰ লুকটো কৰিলো কমপ্লিট, আৰু তাৰ পাছত আমি বেলেগ এটা লোকেশ্যনত গুচি গলো বেলেগ এটা মেকআপ কৰিবৰ কাৰণে। আৰু তাৰ পাছত জোৰোণ যোৱাৰ পাছত নোৱাই ধুৱাই হোৱাৰ পাছত আমি ধুনীয়াকে আহি পালো বিয়াৰ লুকটো কৰিবলৈ। জোৰোণ যোৱাৰ পাছত সকলো নিয়ম নীতি কৰি কইনাক আজৰি কৰি দিয়ালেও অকমান দেৰি হৈ যায়, গতিকে মেকআপটোত সঁচাকে বহুত খৰধৰ হয়। মানুহ যিহেতু বহুত বেছি আহি গৈছিলে, গতিকে আমিও যিমান পাৰো সোনকালে দুইগৰাকীয়ে লাগি একদম স্পীডত কামখিনি কৰিবলৈ চেষ্টা কৰিলো। মোৰ ভিডিঅ'বোৰ চাই থাকিলে চাগে আপোনালোকৰ মনত এনেকুৱা লাগে ন, যে আপোনালোকৰ বিশেষ দিনটোত মোৰ পৰা এটা ধুনীয়া মেকআপ লুক ল'ম বুলি। যিসকলৰ বিয়াৰ ডেট ফিক্স হৈ গ'ল, তেওঁলোকে স্ক্ৰীনত দেখি থকা নাম্বাৰটোত এতিয়াই হোৱাটছএপত কণ্টেক্ট কৰি পেলাই তেওঁলোকৰ বিশেষ দিনটোৰ বাবে মোৰ পৰা ধুনীয়া ধুনীয়া মেকআপবোৰ বুক কৰি ল'ব পাৰে। যিহেতু কইনাগৰাকীক চাবলৈকে সকলো মানুহখিনি আহিছে, গতিকে আমি ভাবিলো কইনাক মেকআপটোৰ হেৰিয়তে এটা ৰুমত আবদ্ধ কৰি ৰখা নাযাওক, তেওঁক আমি ধুনীয়াকে কাপোৰযোৰ আগতীয়াকে পিন্ধাই ল'লো। আৰু যোন আছে মানে যিমান আছে তেওঁলোকে আহি পেলাই ইয়াতে চাই পেলাই ধুনীয়াকে গিফ্টটো দি কৰি গুচি গৈছে। বিয়াত আহি যদি কইনা চাবলৈ নাপায় সঁচাকে মনটো বেয়া লাগে নহয় নে? গতিকে আমি যিমান পাৰো সকলোকে আহি চাই যাবলৈ দিওঁ। বাকী কইনাগৰাকীক দেখিছেনে ইমান বেছি মৰম লাগিছে, তেওঁৰ যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা।